নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল কিন্তু চৰকাৰী ঘৰৰ টকা পোৱা নাই, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানিলোঁ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকলৰ ভিতৰত 3,25,236টা পৰিয়ালক চৰকাৰী ঘৰৰ টকা অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব। ইতিমধ্যে প্ৰদান কৰিছে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ। চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰা প্ৰতিজন মানুহেই অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। তো আপোনালোকে কোনখন সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো চৰকাৰী ঘৰৰ টকা প্ৰদানক লৈ অসম চৰকাৰৰ ফালৰ পৰা কেইদিনমান আগত সমষ্টি ভিত্তিত এক বিশেষ লিষ্ট প্ৰকাশ কৰিছে। সেই লিষ্টটো আপোনালোকক এতিয়া দেখুৱাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰ প্ৰদানক লৈ এনেকুৱাকৈ সমষ্টি ভিত্তিক লিষ্ট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ক'ত কিমানজন মানুহে চৰকাৰী ঘৰ লাভ কৰিব আপোনালোকক জনাই দিছোঁ। ইয়াতে প্ৰথমে কোৱা হৈছে চমৰীয়া বক পলাশবাৰী 10,316জন মানুহে লাভ কৰিব চৰকাৰী ঘৰ। তাৰপিছত কোৱা হৈছে হাজো শুৱালকুছিত 5,408জন, ৰঙিয়া 4,292জন, কমলপুৰত 2,788, ডমৰীয়াত 19জন। তাৰপিছত কোৱা হৈছে বৰক্ষেত্ৰী 2,058, নলবাৰী 2,531, টিহুত 1,374, মানাসত 1,583, বাক্সাত 796, তামোলপুৰত 917। তাৰপিছত কোৱা হৈছে গড়েশ্বৰত 1,076, ভেৰগাঁৱত 180। তাৰপিছত কোৱা হৈছে ওদালগুৰিত 826, মাজবাটত 3,558, টংলা 456, চিপাঝাৰত 2,592, মঙলদৈত 1,487, দলগাঁৱত 7,674। তাৰপিছত কোৱা হৈছে জাগিৰোডত 584, লাহৰীঘাটত 10,135, মৰিগাঁৱত 1,993, ঢিঙত 8,765, ৰূপহীয়াত 6,257, কলিয়াবৰত 2,055, চামগুৰিত 5,361, বহৰমপুৰত 4,623, নগাঁৱত 544, ৰহাত 3,112, বিনাকান্দিত 8,891। তো বাকী কেইখন সমষ্টিৰ বিষয়ে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। তো ধন্যবাদ।